হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। মোৰো ভাল। আৰু আমি গৈ আছোঁ এতিয়া মাজুলীৰ ৰাস চাবলৈ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। কি হয় নহয় চব গম পাব আৰু মাজুলীৰ পৰিৱেশ দেখিবলৈ পাব আপোনালোকে। আৰু এয়া খাবলো ঘাটৰ ওচৰৰ পৰিৱেশ দেখিছেনে বাৰু, কিমান সুন্দৰ, ইমান ভাল লাগিছে। চাৰিওপিনে কেৱল সেউজীয়া। উঠাই দিয়া ইয়াক লতাটো উঠাই দিয়া খাব লাগিব আমি। ফাইনেলি আহি পালোহি গড়মূৰ বৰসত্ৰত। পৰিৱেশ আপোনালোকক দেখাই আছো, চাই থাকক। ইমান সুন্দৰ পৰিৱেশ। আৰু এয়া গড়মূৰ সৰু সত্ৰৰ ৰাস। বাহিৰৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে, ইমান ধুনীয়াকৈ সজাই তুলিছে। কেনেকুৱা লাগিছে কোৱা? কেনেকুৱা লাগিছে তোমালোকৰ? কেনেকুৱা লাগিছে? ভাল লাগিছে ন?
বৰ্তমান আমি উত্তৰ কমলাবাৰী সত্ৰ গৈ আছোঁ আৰু ইয়াৰ দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ মাদকতাই সুকীয়া। দেখিছেনে বাৰু ইমান ধুনীয়াকৈ পৰিৱেশটো উখল মাখল হৈ পৰিছে। এয়া মাধৱদেৱ কৃষ্টি কেন্দ্ৰ আৰু ইয়াতে ধুনীয়াকৈ টিকেট কাটি ল'লোঁ। আপোনালোকক ইয়াৰ পৰিৱেশসমূহো দেখাম আৰু ভিতৰৰ দৃশ্যবিলাকো দেখাম কেনেকুৱা হয়। দেখিছে ইমান ধুনীয়াকৈ মানে কি ক'ম আৰু ইমান ধুনীয়াকৈ সজাই থৈছে আৰু কিছু সময়ৰ পাছতে ইয়াত ৰাস আৰম্ভ হ'ব। অতিকে আত্মবিদায় শতদুখ তুমি কৰিয়া মাত্ৰতা এয়া বংশৰ আদেশ নহয় কাতৰ আৰু শুনাই তুমি আজি এই বিদায়খনত দুখ মই দিব পাৰোঁ অনেক সত্য মৰাবা বাচিছোঁ আৰু আমি জুই লগাবা নে কি? মোৰ ঘৰৰ পৰা আহিছোঁ যেন লাগিলে মোৰ আজি দেই সঁচাকৈ। তোমাৰ ফিল কেনেকুৱা? কোৱা কেনেকুৱা লাগিলে? মই বুজিয়ে নাপালোঁ। বুজিয়ে নাপালা? কি বুজি নাপালা? কাৰেণ্টৰ চক যে লাগিছিলে গমেই নাপালা? মানুহ চব গ'লগৈ চোৱা, এইফালেতো মানুহ নায়েই।
ৰাস এদাই নি Yes. হা এতিয়া ঘৰ যাম Max Market চাই এতিয়া মানে ঘৰ যাম মানে ৰাস এদাই হয় নাই Donat first time uthi jone bana. যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ